নিজে চিফ মিনিস্টার হোম মিনিস্টার ফেল করিব বিচারকে ফেল করিব আজি পদবরোধ স্টার্ট করেছে অহা দিনত সাংঘাতিক ধরনের গণতান্ত্রিক আন্দোলন হব তার কোনো কথা নাই হবই হব অসম চৰকাৰে অগণতান্ত্ৰিক ভাৱে এটা জাতিক টাৰ্গেট কৰি পৃথিৱীৰ কোনো চৰকাৰ আজিলৈকে এনেকুৱাকৈ আপোনাক উচ্ছেদ কৰা নাছিলে এটা জাতিক টাৰ্গেট কৰি উচ্ছেদ কৰিছে মেডি মাটিৰ পৰা উচ্ছেদ কৰিছে আমাৰ দাবী ইউডিএফৰ দলৰ পৰা আমাৰ দাবী যে যিসকল মানুহ আপোনাৰ উচ্ছেদ কৰিছে উচ্ছেদ কৰাৰ আগতে আপুনি পুনৰ সংস্থাপন কৰিব লাগিব তাৰ উচ্ছেদ কৰিব লাগিব এতিয়া আমি উচ্ছেদ কৰিব আমি নিদিওঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ সমাজত যিটো বিশৃংখলা সৃষ্টি কৰিব হৈছে আমাৰ এই মানুহখিনিক মাৰি শেষ কৰিব কাৰণে ব্যৱস্থা কৰিব গৈছে তেখেতসকলে আমি ধিক্কাৰ জনাইছো এই চৰকাৰে আপোনাৰ মুছলমান মানুহক টাৰ্গেট কৰি কৰি অন্যায় কৰি আছে আল্লাহ ওপৰত বিচাৰ কৰিব আজি কি কাৰ্যসূচী লৈছে এই কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী আমাৰ দাবী এটাই আছে যিসকল এতিয়ালৈকে উচ্ছেদ বন্ধ কৰিব লাগিব আৰু উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপন দিব লাগিব পুনৰ সংস্থাপন দিয়াৰ পিছত উচ্ছেদ কৰক আপুনি যদি উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপন লাগিব নহ'লে আমি উচ্ছেদ কৰিব নিদিওঁ ডেকাসকলে আজি ৰাজপথত বহি গ'লে নাই বহিমে আমি লাহে লাহে আমি কাৰ্যসূচী আৰম্ভ হ'বই আমি এইটো গণতান্ত্ৰিকভাৱে কাৰ্যসূচী হাতত লৈছো মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান কৰিছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আদানীক মাটি দিয়ক কৰবাত দিয়ক আপুনি উচ্ছেদ কৰাৰ আগতে আমাৰ এই মানুহখিনিক পুনৰ সংস্থাপন দি ৰিহেবিলিটেশ্যন কৰি কিনে আপুনি উচ্ছেদ কৰক আদালত উচ্ছেদ কৰিব নিদিওঁ আমাৰ গাত তেজ থকালৈকে এটোপাল তেজ থকালৈকে আৰু উচ্ছেদ কৰিব নিদিওঁ আমি যোৱা পৰহি যি অন্যায় আৰু অমানৱিকভাৱে উচ্ছেদ কৰা হ'ল এই চৰকাৰৰ এই অন্যায়ৰ প্ৰতিবাদ কল্পে যিসকল ইয়াৰ চিকাৰ হ'ল তেওঁলোকক যাতে চৰকাৰে সংবিধান নিয়ম অনুযায়ী পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে তাৰ ক্ষতিপূৰণ দিয়ে সেই দাবী লৈ পেলাই আজি আমি এই প্ৰতিবাদী মিটিং কৰিছোঁ আগন্তুক দিনত আছে আমি আলোচনা কৰি যিটো বাস্তৱত আছে তাকে তেনেকুৱা ভূমিহীনসকলক উচ্ছেদ কৰা নচলিব